আমি গৌৰৱবোধ কৰিছোঁ যে অসমীয়া ভাষা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰাচীন ভাষা। এই ভাষা ভাৰত চৰকাৰেও ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে আৰু এই স্বীকৃতিয়ে কেৱল অসমীয়া ভাষাকে নহয়, অসমীয়া ভাষা যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অষ্ট্ৰিকমূলীয়, তিব্বত বৰ্মীয়মূলীয় বা টাইমূলীয় ভাষাৰ সমলেৰে ই পৰিপুষ্ট হৈছে আৰু এই ভাষা যে বিশেষকৈ অসমীয়া লিপি পঞ্চম শতিকাৰ পৰাই যে আমি পাইছোঁ লিখিত নিদৰ্শনটো তাৰ পৰা আমি ধৰিব পাৰোঁ। গতিকে 1000ৰ পৰা 1500 বছৰীয়া যি পৰিক্ৰমা, সেই পৰিক্ৰমাৰ কাৰণেই আমি অসমীয়া ভাষাটোৰ বৰ্তমানৰ মৰ্যাদা লাভ কৰিছে। অসমীয়া ভাষাৰ উদ্ভৱ, বিকাশ আৰু সমৃদ্ধিৰ মতান্তৰ থাকিলেও কামৰূপী প্ৰাকৃত বা সৌমাৰ প্ৰাকৃতৰ ভিত্তিত যে অসমীয়া ভাষাটোৰ চৰ্যাপদৰ পৰৱৰ্তী কালত বিশেষকৈ প্ৰাক শংকৰী যুগৰ হিউৱেন চাঙৰ সময়ত সপ্তম শতিকাতে যে অসমীয়া ভাষা ভাৰতৰ আন ভাষাতকৈ যে এটা বেলেগ, সেই কথাটোকে আমি শংকৰী বা প্ৰাক শংকৰী, তাৰপিছত আমাৰ পৰৱৰ্তী কালত আমাৰ মধ্যযুগৰ অসমীয়া ভাষা বুৰঞ্জীৰ গদ্য বা আমাৰ চৰিত পুথিৰ গদ্যৰ মাজেদি ব্ৰিটিছসকলৰ অৰ্থাৎ মিছনাৰীসকলৰ পৃষ্ঠপোষকতাত অৰুণোদয়ৰ মাজেদি অসমীয়া ভাষাৰ স্বীকৃতি পালে আৰু অসমীয়া ভাষা যে ভাৰতৰ সংবিধান স্বীকৃত এটা ভাষা সেইখিনিলৈকে আমি জানো। আৰু অসমীয়া ভাষা অসমৰ বাহিৰেও 2-1 ঠাইত বিশ্ববিদ্যালয় পৰ্যায়ত অসমীয়া ভাষাৰ MIL হিচাপে অধ্যয়ন গৱেষণা হৈ আছে। এই স্বীকৃতিয়ে আমাক সৰ্বভাৰতত তথা বিশ্বত অসমীয়া ভাষা যে পাবত গজা ভাষা নহয়, ইয়াৰ যে ভিত্তি আছে সেইটো আমাক প্ৰতিষ্ঠা কৰিলে। আৰু অসমীয়া ভাষাক হীনমন্যতাত ভুগি থকা বহুত লোকৰ কাৰণে অসমীয়া ভাষা যে ঐতিহ্যপূৰ্ণ ভাষা, যদিও সংস্কৃতিমূলীয় ভাষা, ইয়াৰ কামৰূপী প্ৰাকৃত বা ইয়াৰ থলুৱা ভাষাৰে পৰিপুষ্ট হৈ বৰ্তমানৰ যি ৰূপ লাভ কৰিছে। গতিকে তাত আমি এই ভাষাটোৰ যিসকলে কাম কৰি আছে, যিসকলে অধ্যয়ন কৰি আছে, পঢ়ি আছে, তেওঁলোকে আকৌ উৎসাহিত হ'ব লাগে। এই ভাষাক আমি সন্মান সহকাৰে অসমৰ যিবিলাক মুখ্য ভাষা নহয়, যিসকল ৰাভা বা মিচিং, কাৰ্বি, এই যিসকল নেকি এতিয়াও প্ৰাথমিক বিদ্যালয়ত এইবাৰৰ পৰাই প্ৰৱৰ্তন হ'ব, কিন্তু তেওঁলোকে অসমীয়া মাধ্যমতে পঢ়ি আছে, বা বড়ো আদি লোকসকলৰ কাৰণে সহযোগী ভাষা হিচাপে অসমীয়া এটা হৈ আছে। গতিকে এই ভাষাটো চলি থাকিব লাগিলে ইয়াৰ যিখিনি কেন্দ্ৰীয় চৰকাৰৰ যিখিনি সুবিধা দিব, অসম চৰকাৰে যিখিনি সুবিধা দিব, সেই সুবিধাটোক আমি সদব্যৱহাৰ কৰিব লাগিব আৰু আমি বুকু ফিন্দাই ক'ব লাগিব যে সৌদি সৰিয়া মোৰ এই অসমীয়া ভাষা এতিয়া জগত হ'বলৈ গৈছে আৰু যাব। গতিকে এই চেগতে মই যিসকলৰ আশাসুধীয়া প্ৰচেষ্টাত আমাৰ বিশ্বেশ্বৰ হাজৰিকা বা ডিম্বেশ্বৰ নেওগ বা যিসকলে অসমীয়া ভাষাটো কামৰূপী প্ৰাকৃতৰ অসমৰ মাটিতে ঠন ধৰি উঠা বুলি কৈছে, তেখেতসকলৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, তেখেতসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰমুখে আমাৰ অসমীয়া ভাষাক যে যথোপযুক্ত মৰ্যাদা প্ৰদান কৰিলে, তাৰ কাৰণে এই ভাষা গৌৰৱ সপ্তাহত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।